পিকনিক বুলিয়ে নহয়, এনেই মানে বহুত মানুহ ইয়ালৈ আহে আৰু গা পা ধুবলৈ। এফালে আগলৈ এটা ধুনীয়া ৱাটাৰফল আছে। যোৱা কথা আছিলে কালিয়ে, কিন্তু কালি যোৱাটো নহ'ল। এই লগৰকেইটাও কিবা প্ৰব্লেম আহি গ'ল। প্ৰব্লেম হোৱাৰ বাবে আমি যাব নোৱাৰিলোঁ। চ' আজি 12 ছেপ্টেম্বৰ দিনাখন আমি ওলাই আহিছোঁ। মোৰ লগত এইফালে এইটো জ্যোতিষ্মা আছে, তাৰপৰা বাকী আৰু 3জন আছে, 3জন আগত গ'ল। গতিকে আমি 3জন আজি গৈ আছোঁ চেঁচালৈ। মানে এটা অসম অৰুণাচল সীমান্ত বুলি ক'ব পাৰি আৰু। তাত আপোনাৰ মানে এটা পিকনিক স্পট হয়, তাত আমি গৈ আছোঁ। চ' আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই। সেই গাইজ চিডনি পলাছ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। চ' আমি এতিয়া চেঁচালৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ মানে কেনেকৈ যাব লাগে। আমি এতিয়া এফালে চেংমৰা হৈ আহিছোঁ। চেংমৰা হৈছে আপোনালোকে ঢলপুৰ হৈও আহিব পাৰে, মানে যোনফালে আহে আপোনালোকৰ নিজৰ সুবিধা মতে আহিব পাৰে। গতিকে আমি চেংমৰা হৈ আহিছোঁ। চ' এতিয়া আমি চেঁচালৈ গৈ আছোঁ। চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেংমৰা ফালেদি আহোঁতে আপোনালোকে দলং নোপোৱাৰ আগতে, চেঁচাৰ ছেকেণ্ড দলংটো নোপোৱাৰ আগতে এইফালে এটা বজাৰ পাব। এইটো বজাৰটো কি বাৰে বহে ইমান ভালকৈ নাজানো বাৰু। তো আহি আমি চেঁচাৰ 2 নম্বৰ দলংখন পালোঁহি। আমি এতিয়া দলঙৰ ওপৰতে আছোঁ। 1 নম্বৰ দলংখন আমাৰ মানে মেইন ইয়াত আছে। এইখন এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু বনাই আছে। গতিকে ইয়াৰ পৰা মানে আপুনি চেঁচাৰ সৌন্দৰ্যটো উপভোগ কৰিব পাৰে আৰু। আপোনালোক সকলোৱে সুধি থাকে মই কিয় এইকেইদিন ভিডিঅ' বনোৱা নাই। মানে প্ৰায় মোৰ 2 মাহ বেছি হ'ল। মই ইয়াৰ আগৰ ভিডিঅ' প্ৰায় 2 মাহৰ আগতে দিছিলোঁ মই তেজপুৰত থাকোঁতে। তাৰ পৰা মই ভিডিঅ' দিয়াই নাই। আপোনালোক সকলোৱে সুধি থাকে মানে ভিডিঅ' কিয় দিয়া নাই বা ভিডিঅ' বাদ দিলা নেকি, মানে এনেকৈ বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন কিছুমানে ইনষ্টাগ্ৰামতো কৰিছে বা লগৰকেইজনেও কয়। প্ৰথম কথা হ'ল আমাৰ কলেজৰ পৰীক্ষা আছিলে। পৰীক্ষা হৈ থকাৰ বাবে ক'লৈকো ওলাই আহিব নোৱাৰোঁ যে, আৰু সুবিধাও তেনেকৈ নিমিলে। সেইবাবে মই ওলাই আহিব নোৱাৰোঁ। কিন্তু যেতিয়া সুবিধা পাওঁ, সুবিধা পালেই মই এনেকৈ ওলাই আহোঁ। ওলাই মেলি মানে মই ওলাই আহিলে মানে ভিডিঅ' বনাওঁ। এতিয়া এনেকৈ যেতিয়া আজি আৰম্ভ কৰিছোঁ, গতিকে এইবাৰ পৰা মই আপোনালোকক বেছি দেৰি মানে ৱেইট নকৰাওঁ। মই সোনকালে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। সো গাইজ আমি আহি পালোঁহি চেঁচা চিন্তা চিন্তাত পালোঁহি। এতিয়া আমি এইকেইটা বাইক পাৰ্কিং কৰিবলৈ গৈছে। তাৰপৰা এতিয়া আমি খোজকাঢ়ি যাওঁ। খোজকাঢ়ি গ'লে ভাল লাগিব, নহ'লে বাইকত গ'লে আমাৰ ভালকৈ মই ভিউ ল'ব নোৱাৰিম ন। এইকেইটা আকৌ এবাৰ হাই এটা কৰি দিয়া জীপ। চেঁচা চিন্তা পালোঁহি, ভাবিছিলোঁ আহোঁতে খাম, অকণমান চাই মেলি আহি। এইকেইটা এতিয়াই সোমাই দিলে নহয়।
চ' কিবা এটা খাই ল'ব হ'লেও আমি ৰাতিপুৱাই খোৱা এতিয়া একো খোৱা নাই চ' এই চন্দ্ৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট চেঁচা ৰাজগড় লখিমপুৰ চ' এই দাদা তাত কিবা এটা খাই ল'ম চ' এতিয়া চিন্তাৰ পৰা আহিলোঁ আমি এতিয়া ইয়ালৈ যাওঁ এইফালে দলংটো যে বনাই আছে দলংটো চাওঁ বলক সেইটো দলংটো বনাই আছে এই আমি যিটো অথনি দলং আছিলোঁ সেইটো ৰিচি 2 নম্বৰ ন এইটো ছেকেণ্ড চেঁচা নদী সেইটো ছেকেণ্ড হয় তাৰপৰা এই ফাৰ্ষ্টটো এইটো বনাইহে আছে মিনিমাম 2-3 বছৰমান লাগিব চাগে সম্পূৰ্ণ হওঁতে তেতিয়া বহুতো সুবিধাও হ'ব ইফালে আমাৰ অসম তাৰপৰা ইফালে অৰুণাচল মানে অসম অৰুণাচল একদম ধুনীয়াকৈ পাৰ পাৰিব নহ'লে আপোনাৰ পানী বেছি হৈ গ'লে ইফালে যাব নোৱাৰি ন পানী যেতিয়া বাঢ়ি যায় তেতিয়া বাইক চাইক যোৱাটো অসুবিধা গাড়ীও যাব নোৱাৰে চ' এতিয়া আমি দলংটো চলাই আহিছোঁ দলংটো বনাই আছে এই দলংটো আৰু প্ৰায় 2-3 বছৰমান লাগিব সম্পূৰ্ণ হওঁতে যিহেতু এই চেঁচাটো এটা পিকনিক স্পট হয় গতিকে ইয়ালৈ বহুত মানুহ আহে আৰু পিকনিক বুলিয়ে নহয় এনেই মানে বহুত মানুহ ইয়ালৈ আহে আৰু গা পা ধুবলৈ এফালে আগলৈ এটা ধুনীয়া ৱাটাৰফল আছে তাত মানে বহুতে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাবই মানে চেঁচা বুলি মাৰিলেই ৱাটাৰফলৰ ওপৰত ভিডিঅ' পাবই গতিকে আজিতো আমি ৱাটাৰফললৈ যাব নোৱাৰোঁ কাৰণ পানী বাঢ়িছে আৰু বাইক তাতে থৈ আহিছোঁ গোটেইকেইটা লং পেণ্ট পিন্ধি আহিছোঁ ইয়াৰ বাহিৰে আৰু লং পেণ্ট পিন্ধি তালৈ যোৱাটো যে সম্ভৱ নহ'ব চ' এতিয়া দলংটো 2-3 বছৰমান লাগিব 2-3 বছৰমানৰ পিছত সম্পূৰ্ণ হ'ব সম্পূৰ্ণ হ'লে আমাৰ ইপাৰ মানুহৰ মানে অহা যোৱাত বহুত সুবিধা হ'ব সেইয়া দেখিছেনে এইফালে কাম চলি আছে এইখন চলি আছে এইফালে নহয় মানুহটো যাব নোৱাৰিব নেকি মানুহ যাব নোৱাৰিব কোনডোখৰত সেইডোখৰত অঁ সেইকাৰণে মানে মানুহ যাবলৈ দিয়া নাই অঁ ঠিক আছে যোৱা থেংক ইউ দেই আমি বাৰু ৱাটাৰফললৈ নাযাওঁ কিন্তু ইহঁতকেইটা অকণমান আগলৈ যাম বুলি কৈছিলে কিন্তু ইয়াত যোৱাকালি মানে ইয়াত এটা এক্সিডেণ্ট হৈ গ'ল গাড়ী এটা সোমাই যোৱাৰ বাবে আজি ইমান মানুহ যাবলৈ দিয়া নাই অলপ কম সংখ্যক মানুহ গৈ আছে মই ইমান ৰিস্ক নলওঁ কাৰণ এই ভাইটিটো যে কোৱা মতে মানে অলপ গাঁত আছে সোমাই পৰিলে প্ৰব্লেম হৈ যাব চ' ৰিস্ক নলওঁ চ' আজি ভিডিঅ'টো ইয়াতে সামৰোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আনটিল দেন ষ্টে হেল্ডি থিংক ৱেল লিভ ৱেল বাই বাই ধীৰাজ সিও নতুনকৈ খুলিম বুলি কৈ আছে চেনেল এটা সি নতুনকৈ খুলিলে মই দি দিম আপোনালোকৰ লিংক সকলোৱে ছাবস্ক্ৰাইব কৰিব
সেইটোৱে ঠাণ্ডা দিন আহিলে খুলিব ন